আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ সৈতে কথা পাতিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত 4 ইয়াৰ্ছ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম অৰ্থাৎ NEP 2020 যিসকল শিক্ষাৰ্থীয়ে 4 ছেমিষ্টাৰত ফিলচফি পেপাৰখন মেজৰলৈ পঢ়িব আৰু সেইসকল শিক্ষাৰ্থীয়ে কেইখন পেপাৰ আৰু কোন কেইখন পেপাৰ অধ্যয়ন কৰিব লাগিব সেই বিষয়ে ঠিক আছে বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথমে মই আপোনালোকক দেখুৱাইছোঁ এই পেপাৰখন এই পেপাৰখনৰ নাম হৈছে পাশ্চাত্য দৰ্শনৰ পৰিচয় আৰু এই পেপাৰ কেইখন লিখিছে হেমন্ত কুমাৰ ৰায় এও হৈছে হালাকুৰা মহাবিদ্যালয় ধুবুৰীৰ সহকাৰী অধ্যাপক দৰ্শন বিভাগ আৰু এই পেপাৰখনৰ দাম হৈছে 250 টকা আৰু এই পেপাৰখনত মুঠ গোট আছে 4টা আপোনালোকে নিশ্চয় দেখাই পাইছে দ্বিতীয়তে আছে এই পেপাৰখনৰ নাম হৈছে পৰম্পৰাগত তৰ্ক বিজ্ঞান একে এই পেপাৰখনো লিখিছে হেমন্ত কুমাৰ ৰায় ছাৰে তো এই পেপাৰখনৰ দাম হৈছে 250 টকা আৰু ইয়াতো মুঠ গোট আছে 7টা আপোনালোকে নিশ্চয় দেখাই পাইছে 7টা তৃতীয়তে মই কৈছোঁ এইখন পেপাৰৰ বিষয়ে এইখন পেপাৰৰ নাম হৈছে নীতি বিজ্ঞান এই পেপাৰখনো লিখিছে হেমন্ত কুমাৰ ৰয় ছাৰে আৰু এই পেপাৰখনৰ দাম হৈছে 250 টকা আৰু ইয়াৰো মুঠ গোট হৈছে 4টা আৰু চতুৰ্থতে হৈছে এইখন পেপাৰ যিখন পেপাৰৰ নাম হৈছে ভাৰতীয় জ্ঞান তত্ত্ব এই পেপাৰখনো লিখিছে হেমন্ত কুমাৰ ৰয় ছাৰে আৰু এই পেপাৰখনৰ দাম হৈছে 220 টকা আৰু এই পেপাৰখনতো মুঠ গোট আছে 4টা তো যিসকল শিক্ষাৰ্থীয়ে ফিলচফি মেজৰলৈ পঢ়িব সেইসকল শিক্ষাৰ্থীয়ে এই 4খন পেপাৰ পঢ়িব লাগিব আৰু যিসকল শিক্ষাৰ্থীয়ে এই পেপাৰ কেইখন কিনিবলৈ ইচ্ছুক তো সেইসকল শিক্ষাৰ্থীয়ে ওপৰত দিয়া লিংকত ক্লিক কৰি এই পেপাৰকেইটা অনলাইনত অৰ্ডাৰ কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ অনুৰোধ জনালোঁ ঠিক আছে আকৌ দেখা হ'ব অন্য এটি ভিডিঅ' জয় আই অসম